আউটপোষ্ট powered by Futura Cookware সহযোগ কৰিছে ITEX Dazzler Real Cosmetics for Real People সুপাতি আসলে যেন পাইছো কেতিয়া ওলাবকে ইমান দেৰি বাথৰুমৰ ভিতৰত কি কৰি আছিলি কেলে লাগে আপোনাক বসুদা তোৰ লগত কথা এটা আছে কি কথা আছে আপোনাৰ মই মানে এইবাৰ বিয়া পাতি ফেলাম বুলি ভাবছো বিয়া কাৰ মোৰ আপোনাৰ বিয়া বিয়া পাতা কথাটো কিবা কমেডি নেকি কিয় হাঁহি মোৰ লাগে ঐ বাইলো বিয়া আছে কেজা ভালে আছে কেজা ভাল নহয় ৰ কি হৈছে চিন্তা এটা হৈছো কি চিন্তা হৈছে এই ল'ৰা এটা এড্ৰেছটো বিচাৰি পোৱা নাই তাকে চিন্তাহে হৈছে ইমান বেয়া হৈ গ'ল ল'ৰাটো কোন ল'ৰাটো যোনটো এড্ৰেছটো আপুনি বিচাৰি ফুৰিছে মানে সেই সিদিনাখন তোৰ দোকানত যে আমি কাহৰ দৰৱ খাইছিলো কাহৰ দৰৱ খোৱা কথাটো মানে মনিব কোনোবাই লগাই দিছে দেই আচ্ছা লগাই দিছে কিন্তু লগাই দি কিন্তু বেয়া কাম কৰা নাই এতিয়া ল'ৰাটো এড্ৰেছটো পালে মই গিফ্ট এটা দিব লাগে ল'ৰাটো গিফ্ট দিছে ল'ৰাটোক আকৌ কিয় গিফ্ট দিছে এতিয়া চাবি দেই মই কাহটো হোৱাৰ কাৰণে কাহৰ দৰৱটো খালো এতিয়া ল'ৰাটোৱে গৈ মনিবক কোৱাৰ কাৰণে মনিবই মোক গালি পাৰিছে কাহৰ দৰৱ খোৱাৰ কাৰণে এতিয়া মোৰ সেই বেয়া অভ্যাসটো ভাল হ'ল নে সেইকাৰণে সি গিফ্ট এটা পায় নে নাপায় ল'ৰাটোৱে মানে ভাল কাম কৰিছে তাৰ কাৰণে মই গিফ্ট এটা আনিছো এতিয়া ল'ৰাটোৱে এড্ৰেছটো পালে মই দি থৈ আহিবগে পাৰো আচ্ছা এনে গিফ্টটো আইটেম কি আছে বেছি নাই পইচা পাতিও দিয়া নাই আনিছো মানে তোৰ এই খাচী মাংস আধা কেজি ইফালে সেই লালমোহন 10টা আৰু কণী 10টা মানে বইল কৰি লৈ আহিছো নিজৰ বুলি খাও চব আছে ল'ৰাটোৰ এড্ৰেছটো কিবা কাৰণত পোৱা হলে ভাল আছিল এতিয়া ল'ৰাটোৰ এড্ৰেছটো পালে মই দি থৈ আহিবগে পাৰো আচ্ছা এনে গিফ্টটো আইটেম কি আছে বেছি নাই পইচা পাতিও দিয়া নাই আনিছো মানে তোৰ এই খাচী মাংস আধা কেজি ইফালে সেই লালমোহন 10টা আৰু কণী 10টা মানে বইল কৰি লৈ আহিছো নিজৰ বুলি খাও চব আছে ল'ৰাটোৰ এড্ৰেছটো কিবা কাৰণত পোৱা হলে ভাল আছিল কিন্তু অনুমানো এনেকুৱা কিছুমান কথা মই মনিবক লগাইছো তই এনেকুৱা কাম কিয় কৰিবি লগাইছো সেই কেতুমণি কলা ল'ৰা তই এইটো কথা কিয় লগাবি বাৰু সঁচাই লগাইছো আকেজা আপোনালোকে যে মোৰ দোকানত কাহৰ ঔষধ খাই সেইবিলাক কথা কোনে লগাইছে মইহে লগাইছো কি কৈছা যে আজি জলবস্য কমলৰ লগত কালি বসুমতাৰী চাহৰ লগত যে জলবস্য নাটক কৰিছে সেইবিলাক কথা কোনে লগাইছে মই লগাইছো বিশ্বাস কৰিবনে মণিপুৰ যে বিশ্বাস নকৰিছে মইতো একে বটলে চটলে তাৰমানে আমাৰ কাহৰ দৰৱটো নি তই মানে বটলে চটলে দি দিছো মই যিমান পাইছো আমাৰ মানুহখিনিৰ কথা খুচুক লগাই আছো আৰু আগলৈও লগাই যাম তাৰমানে গিফ্টটো তয়ে পাও দিয়ক কেতুমণি কলা ল'ৰা চাও তই চালা ৰিলেশ্যন বেয়া কৰিছ মানুহৰ লগত ইমান গৰম খাচী মাংস দিছে বৰ বেয়া পাইছো দেই মই তোক কিয়নো বেয়া পাব লাগে আপুনি ইমান সিৰিয়াছ কথা এটা কলো তই হাঁহি মাৰি ওলাই দিলি কি সিৰিয়াছ কথাটো আপুনি ক'লে কওকচোন আৰে মোৰ বিয়াৰ কথা আপোনাৰ বিয়াৰ কথাটো সিৰিয়াছ কথা মোৰ বিয়াৰ কথা সিৰিয়াছ হ'ব নৰে কেনেকে আপোনাৰ বিয়াৰ কথাটো সিৰিয়াছ হ'ব কি ফালতু ছোৱালী এইটো কথাটো শুন না কি হলে স্যার আপনি কথা এটা কওকচোন কি কথা মোৰ বিয়াটো সিৰিয়াছ হ'ব পাৰে না নৰে ছাৰে দেখোন আজি হাঁহি মাৰিহে গুচি গেলে এইখনত আৰু চাওক বেলেগ মজা লাগে
মই আকৌ ছাৰক বুলেটখনতহে বেছি ভাল পাওঁ এই কি কথা কয় এইখন স্পৰ্টছ বাইক হয় এইখন আপোনাৰ এনেকে আঁঠুটো পেলাই ইউ টাৰ্ণ এটা মাৰিব আৰু ৰমেনে বিহুৱে এপাক মাৰিলে এই কালাৰডাল বেয়া লাগে ক'লাত গ্ৰীণডাল মোৰ দেখা নাই ক'লাত টি চাৰ্টডাল কেনেকুৱা লাগে এই আপোনাকো ভাল লাগে ক'লাত যেনেকে গ্ৰীণ তেনেকে ক'লাত ইয়াত গ্ৰীণ হ'লেও এইখনো আছে আকৌ বুলেটখনো লৈছে পইচা ইমান ক'ত পাই জানো ঘুচিয়ে খাই নেকি কি ক'লে মুখৰ পৰা ঘপককে ওলাই গ'লো শুনটো আকৌ কৈ নিদিবি ছাৰক আপুনি ঘোচ খোৱা বুলি কৈ দিলে যে সেই মানে এনেই কৈছো মই আৰু তাতে পুলিচৰ অফিচাৰ নহয় জানো মুখখন এনেও ভকুৱা মাছৰ নিচিনা মিলিয়ে থাকে খাই যদিও তই মইনো কি গম পাম ছাৰে ঘোচ খাব জানো নেকি হ'লেও সেই বুলি আকৌ তই আখৰে আখৰে ছাৰক গৈ কৈ নিদিবিগে এই আপুনি মোৰ স্বভাৱটো নাজানে নেকি দা তোৰ ওপৰত বিশ্বাস আছে কাৰণেতো লগাইছো যা কিবা কাম আছে যে কৰি ল কিবা আকৌ ছাৰক কয়গে নে নকয়গে ছাৰ ইয়ল আপোনাৰ লগত মোৰ কথা এটা আছে ৰ'বচোন দেই কি চাই আছ তই কথাটো মানে আপোনাৰ মোৰ মাজতো বেলেগে শুনিব লগা হ'লে ডাঙৰ কথা হ'ব কথাটো ক ছাৰ মই আপোনাক ইমান সন্মান কৰোঁ ইমান শ্ৰদ্ধা কৰোঁ আপোনাৰ কথা কোনোবা বেয়াকে ক'লে মোৰ গাত লাগি যায় দেই নিজৰ বুলি কোনে বেয়াকৈ ক'লে ন ছাৰ বেয়াকে ক'লে মানে এতিয়া চাবচোন দেই মানে কথাষাৰ মন কৰিব মানে আপুনি যে বাইকখন লৈছে এতিয়া মানে কেকেইটা আপোনাক ভাল পায় ময়ো আপোনাক ভাল পাওঁ মানে কেকেইটা এতিয়া কথা প্ৰসংগত কৈ দিলে আপুনি যে বাইকখন কিনিছে এখন হেনো ঘোচ খাই কিনিছে নহয় বেয়া বুলি নক'ব পাৰে ধেমালিকেও ক'ব পাৰে কিন্তু কিয় ক'ব ছাৰ আপুনি এতিয়া কি ঘোচ খাই বাইকখন কিনিছেনে আৰু আপুনি হেনো ছাৰ ভকুৱা মাছ পইচাৰ কাৰণে হেনো এনেকে কপকপাই থাকে মুখখনে হয় নেকি ছাৰ আপোনাৰ নিচিনা দেৱতা তুল্য মানুহ এজনক কেকেদাই এনেকুৱা এটা বদনাম কিয় দিব ছাৰ মোক কওকচোন ছাৰ মোৰ চব সহ্য হয় কিন্তু এনেকুৱা কথা শুনিলে মই হজম নহয় নিজৰ বুলি ক'লো কি হজম হোৱা নাই নহয় কালি সেই মাংস ভাত খাইছিলো যে এই হজম হোৱা নাই তাকে ছাৰক কৈছো হজমোলা এটা খাই দে খাম কি হ'লে এখন পেটটো চিকুট মাৰি ধৰিলে চাওঁ কি কিবা ক'লে নে মই কিন্তু আপুনি ঘোচ খাই বাইকখন লোৱা বুলি কৈছো আৰু কৈছো ভকুৱা মাছৰ নিচিনা পইচাৰ কাৰণে মুখখন মেলিয়ে থাকে আখৰে কৈছে প্ৰমাণ হ'ল নে যে এই খলুৱা মহা কালি মোক কি অপমান কৰিছে হে কোনে অপমান কৰিছে হে আমাৰ আকিছা ওৱাই ৰাকেশেনো তোক অপমান কৰিবলৈ কি এনেকুৱা কাম কৰিলি কালি যে নিচা পানী বটলটো মই আপোনাক দেখাই থৈ গৈছো বৌ মোক কি অপমান কৰিছে হয় নেকি সঁচাই কৈছো আৰু যে আমাৰ বাছ পকি যাওক এই ৰচোন কি হ'ল মানে আজি মোৰ জীৱনত যিটো আহি পেলাই পাইছো সেইটো যোৱাৰ পিছত পাগল হলি নেকি কি আহি আছে অৱশ্যে পাগলটো এইটো কিনো কয় সিহে বুজি পায় আৰু এই লাগিব কালি নিচিনা মানে 500 টকীয়া লগত যে দীঘল কাঠৰে এটকীয়াটো আনিছে নে নানিছে শুনছো তোক লগত এটকা এটা দিব লাগিব তেতিয়াহে মোৰ মনটো ভাল লাগিব আচ্ছা এইটো কথা লগোৱা স্বভাৱটো বাৰু কেতিয়া নাইকিয়া হ'ব বাৰু সেইটো যাব দুদিনমান লাগিছে আৰু আজি মই নাইকিয়া কৰিম সেইটো তোক মই মই বোলে কম বস্তু আছো মই আজি কথা লগাবলৈ আহোঁতে ঘৰতে ৰেডি হৈ আহিছে আপোনাৰ হাতত যদি এটকা মোৰ হাতত 2 টকা এই মোহন আহি বাছ দাদা মোহন তোহাৰ মাথা ফালি মগু দালিৰ লগত মই মুই ঘটা বনাইছো লাগি যাব মোক এটকা দিবলৈ আহিছে একেটা কথাটো কিবা এটা মই হোৱা নাই হজম হোৱা নাই তোৰনো আজি একো বস্তুৱে হজম হোৱা নাই নে আপুনি মোক হঠাৎ ভাত খাবলৈ মাতি দিলে নিজৰ বুলি দুৰ্ঘটনাবোৰ হঠাতে হয় বুলি কৈছা নেকি কি হ'ল মোৰ ঘৰত তাক ভাত খাবলৈ মতাটো এতিয়া দুৰ্ঘটনাহে হ'ল আপুনি কাৰোবাক উপজাচি ভাত খাবলৈ মাতিব সেইটো দুৰ্ঘটনা Good food makes everything great. Order online on Zomato and get it delivered home. নহয় পাৰিছেনে জ্বলিছ টকা পইচা জ্বলিবলৈ ইমান ভাবিব নালাগে বৌ কিন্তু
বিশ্বাস হোৱা নাই চাগে আপুনি ভাত খাবলৈ মাতাটো আজি বিশ্বাস হোৱা নাই বাৰু নালাগে দে ৰ'বচোন এনেকে মৰমক নেওচা দিলে মই বেয়া পাওঁ যাম বাৰু এই কাম সোপা কি ভাতকেইটা খাই আহি কৰি থাকিবি ই আহিলে কি কি ৰেচিপি খোৱালো সুধিবি মই কথাটো কিবা সহজভাৱে মানি ল'ব পৰা নাই আজি মোৰ মনটো বহুত বেয়া লাগিছে চাহ কিয় জীৱনৰ সদায় আপুনি মোৰ লগত চাহটোৰ নিচিনাকে আছিলে চাহ তই মোৰ লগত থকা নাই ময়ো আছো কিন্তু আজি আপুনি আকেইচাই ভাত খাবলৈ মাতিছে মোক ভাত খাবলৈ নামাতিছে ছাৰ কোৱা কথা এটা কওঁ কোৱা ছাৰ কেকেদাই নহয় ৰাকেশক ঘৰলৈ মাতি লৈ গৈছে ভাত খাবলৈ মই কি কৰিব নহয় মানে সঁচাকে কেকেদাই ৰাকেশক ভাত খাবলৈকে নিছে নে বেলেগ কিবা চাই এপাক গৈ আহো নেকি ননচেন্স কামৰ কতো নাই কোন কাৰ ঘৰলৈ ভাত খাব গৈছে তাৰ তদন্ত কৰে নহয় মানে মই চুপ একদম চুপ আপুনিনো মোক সদায় সদায় কেলে গালি দি থাকে আউট আউট হ'ব তদন্ত কৰিব আহিছে নকৰো আজি মোৰ মনটো বহুত বেয়া লাগিছে চাহ কিয় জীৱনৰ সদায় আপুনি মোৰ লগত চাহটোৰ নিচিনাকে আছিলে চাহ তই মোৰ লগত থকা নাই ময়ো আছো কিন্তু আজি আপুনি আকেইচাই ভাত খাবলৈ মাতিছে মোক ভাত খাবলৈ নামাতিছে ৱাই কি আছে তই দেখোন আমাৰ ঘৰত খাই থাক মই আজি ভাত খাই যোৱা কথা কৈছো এই লুভিয়া তোৰ যদি ভাত খাবলৈ মন আছে মোৰ ভাগৰ পৰা কিবা এটা খাবি বল মানি বেডৰুমত ভাত লগোৱা বেডৰুমত আজি তাত খাম মানুহ বেডৰুমত ভাত খাই নে খাই চাবিচোন কিমান ধুনীয়া লাগে হয় নি স্পেচিয়েল আইটেম আছে নেকি আজি ভাতে আকেইচাই বেডৰুম পাই গৈছে আইটেম বা কি কি কৰিছে বাহ এটা কথা দেই বেডৰুমত কিন্তু ভাত খালে বেয়া দেই লক্ষী চাৰা দিয়া নিজৰ বুলি কেতিয়াবা এদিন খালে একো নহ'ব নেকি কেতিয়াবা এদিন একো নহয় বাৰু বাহ দুৱাৰ কিয় মাৰিছে খাই থাকোঁতে মানুহ আহিলে মই বেয়া পাওঁ মণিবাই ভাত লৈ কেনেকে আহিব তাৰ আগতে বেলেগ এটা বস্তু টেষ্ট কৰি ল হয় নেকি আচ্ছা কেকেদা আপোনালোকৰ ৰুমটো কিন্তু বিৰাট ধুনীয়া বুজিছে আপুনি ইয়াত এচি এটা লগাই ল'ব পাৰে কিন্তু ধুনীয়া লাগিব এচি নলগালেও কথা নাই কুলাৰ এটা হ'লে কিন্তু ঠাণ্ডা হৈ থাকিব তাকে বৰ্তমান গাটো গৰম কৰি ল এতিয়া ধৰ উঠা পৰি যাওক বেলডাল কেলে আনিছে এই নপৰিল চুপ 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 দেখা কৰি কিয় দিছ চুপ 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 নাই পৰা এই বিচনাত মাৰিছো বিচনা কথা লগা মোৰ চাকৰি খা মোৰ পৰিয়ালটো খা চুপ মোৰ যোৰা লৈ গৈছে ৰৈ লওঁ ভাগৰ লাগি গৈছে
জোৱাই ওলাও মইনো কি সুধিলো সদায় দেখোন সেইটোকে সোধে থানালৈ নোলোৱা যোৱাই তুমি বৰ জখৰ দেই ৰাকেশক ভাত খাবলৈ মাতিছে মই গম নেপাওঁ তই কি আছই তোমাৰ আচৰিতটো বাদ দিয় ময়ো আচৰিত কিন্তু ৰাকেশক হঠাৎ ভাত খাবলৈ মাতিলে কিয় সেই কথাটো মই ভাবি আছো কিয় মাতিছে আৰু মাতিছে দৰ্জা মাৰি ভিতৰত সোমোৱাই লৈছে কিয় পিঠি এখন ফালে মই কৈছো গাৰো পিঠি এখন একে ট্ৰেক্টৰ হাল মাৰ নিচিনা হলো কথা লগাবি আৰু নলগা কথা লগাবি এইটো অভ্যাস মই এতিয়া পাতিলো নামি আহ। মই কৈছো ফ্ৰীলি পিটিবলৈ দে মোক আহিবিনে পিঠি এখন চলা পাইছে মই কৈছো নাই যে তই আগৰ পৰা আঁতৰি দিয়া বুলি আকেজা কিনো খুৱাইছে চেক টেকা গৈছে এই পাগলটো কমল তাকেও ময়ো মাজে মাজে চাওঁ কি তই কি চাই আছ এই মই ঘৰটো চাইছো ইমান ধুনীয়া লাগিছে মই আকৌ ঘৰৰ ভিতৰত থকা মানুহখিনি চাওঁ তাতকেও বেছি ধুনীয়া কি মানুহ ছোৱালী এই পাগলটো অকণ ভিতৰৰ পৰা চাওঁ আছে নালাগে। নতুনকে ছোৱালী দুজনী আহিছে তই কেনেকে গম পালি হে বেগ নিনো ওপৰত কোনে থৈছে 20 টকা লৈছে আচোন চাওঁ এই নালাগে আচোন চাওঁ ছাৰ আহি দেখিব এই চাই আহিছে এতিয়াখন ক'ৰ পৰা আহিছে এই নালাগে আচোন জোৱাই ওলাও মইনো কি সুধিলো সদায় দেখোন সেইটোকে সোধে থানালৈ নোলোৱা যোৱাই তুমি বৰ জখৰ দেই মই আগতে মুনলাইট চাৰ্কাছতহে কাম কৰিছিলো সেইবিলাক বাদ দিয়া এই কথা এটা শুনাচোন বাৰু কওক ই মানে গাত কিয় ভেজা দিছে মই এনেকে কথা ক'লে বিৰাট বেয়া পাওঁ তুমিও বৰ কেতেৰা জেঙেৰা কৰা হলা দিয়া তুমিও সহজ হ'ব লাগিব নহয় মানুহটো আকৌ কওক মোহন বল চাংচু এইটো কি ইচ্ছা মাৰিছো এই বলচোন বৌ ছাৰ আহি দেখা বুলি গালি একেজনী একে খিৰিকী ওচৰলৈও লাগিব নোৱাৰিছে ইমান ব্যস্ত আছে Living Casual, now made easy. Provo, exclusive range of men's casual footwear, now on Flipkart Footwear Club. এই বলচোন এই হ'ব যোন আছে মুঠতে দুইটা আহিছো গুচি যাম মাল দুটা চাহে যাম ক'তবা সোমাই আছে এই ছাৰ আহি পাব এতিয়া এইটো সময়ত ক'ত চাহ আহিছে আৰু চাহ যে ছাৰ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব হ'ব নেকি নহ'ব মই ভাবিছো কাম এটা কৰিব যাওঁ মাল দুটা চাই যাওঁ কি কলি তই আপুনি যেনিবা বিয়া পাতিলে আপোনাৰ বাইদেউজনীক মই যদি বেলেগ কাবালৈ বিকি দিবলৈ কওঁ কেনেকুৱা লাগিব আপোনাৰ কি হ'ল ক্ষমা কৰিছো মানুহ মাত্ৰে ভুল হয়েও জোৱাই আপুনি জুবিন গাৰ্গ হ'ব ভাবিছো যা